চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এটা বাউল লৈ লৈছোঁ। বাউলত একাপ মুগৰ দাইল লৈ লৈছোঁ এনেকৈ। আপোনালোকে ইচ্ছা কৰিলে বেছিকৈও ল'ব পাৰে। মই একাপ লৈ লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম। দুবাৰ তিনিবাৰমান এনেকৈ চাফা কৰি মই ধুই ল'ম। এতিয়া এটা বাউলত এইখিনি মই 2 ঘণ্টা সময়ৰ বাবে এনেদৰে তিয়াই ৰাখিছোঁ। 2 ঘণ্টা সময় পাছত এইখিনি মই চাফা কটন কাপোৰ এখনত ভালকৈ উলিয়াই ল'ম আৰু 1 ঘণ্টা সময়ৰ বাবে পানীখিনি মই শুকুৱাবৰ বাবে ভালকৈ ৰাখি দিম। ফেনৰ তলত ধুনীয়াকৈ এইখিনি ৰাখি দিম আৰু শুকুৱাই ল'ম। 1 ঘণ্টা সময় পিছত এইখিনি চাওকচোন কিমান ধুনীয়াকৈ শুকাই গ'ল। এনেদৰে হ'ব লাগে আচলতে। অকণো পানী নাই, ইমান ধুনীয়াকৈ শুকাই গ'ল। এইখিনি এতিয়া ৰেডি হৈ গ'ল। গেছত মই কেৰাহী এটা পাতি দিছোঁ আৰু তাত মই ৰিফাইন তেল সৰহকৈ দি লৈছোঁ। তেল বেছিকৈ লাগে আচলতে। এতিয়া মই ইয়াত মুগৰ দাইল এটা দুটা এনেদৰে দি চাই লৈছোঁ তেলখিনি গৰম হৈছে নে নাই। তেলখিনি গৰম হোৱাৰ লগে লগে গোটেই মুগৰ দাইলখিনি মই ইয়াতে দি দিম। এতিয়া মই এইখিনি ভালদৰে লৰাই এইখিনি ফ্ৰাই কৰি থাকিম। এইখিনি মই ভালকৈ ডিপ ফ্ৰাই কৰি ল'ম। আৰু কালাৰটো চেঞ্জ নোহোৱালৈকে আৰু ক্ৰাঞ্চিনেছ এটা নাহালৈকে মই এনেদৰে ডিপ ফ্ৰাই কৰি থাকিম আৰু মাজে মাজে চাই থাকিম। এনেদৰে মই চাই থাকিম। এতিয়া এইখিনি হৈ গ'ল। টিচু এখনত মই ধুনীয়াকৈ এইখিনি উলিয়াই ৰাখিম এক্সট্ৰা তেলটো এবজৰ্ব হ'বলৈ। কালাৰটো চেঞ্জ হোৱাৰ আৰু ক্ৰাঞ্চিনেছ এটা অহাৰ পিছত আপোনালোকেও এনেদৰে কৰিব। এইখিনি এতিয়া মই এনেদৰে লৈ ল'লোঁ। চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ। ইয়াত মই এতিয়া নিমখ এড কৰিলোঁ আৰু চাট মছলা অলপ এড কৰি দিম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। দেখিবলৈতো ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে এনেদৰে বনাই খাবচোন। দোকানৰ দৰেই লাগিব একদম। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।